হয়, আজি ইয়াতে 32 বেগ চুপাৰি ডিছপ'জ কৰা হৈছে। এইটো কেছ আছিলে আমাৰ চিমলটাপু OP SI তেওঁৰ চিমলটাপু আউটপোষ্টৰ IC তেওঁৰ ৰিকুৱেষ্ট মতে চেম্পলো কালেক্ট কৰা হৈছিলে আৰু সেইখিনি পঠিওৱা হৈছিলে ষ্টেট পাব্লিক হেল্থ লেবৰেটৰী। ৰিপৰ্টখিনি অহাৰ পিছত এইটো ফৰৱাৰ্ড কৰা হৈছিলে তেওঁলোকক আৰু কোৰ্টৰ অৰ্ডাৰ মতে আজি টোটেল 32 বেগছ ডিছপ'জ কৰা হৈছে ইয়াতে চুপাৰি। তেল মাজত খালি পেট্রোল মারো তো মাস করে যাচ্ছে টাইম লাগবে